হেল্ল' ইউটিউব কেনে আছে আপোনালোক আশা কৰোঁ সকলোৱে ভাল আছে বন্ধুসকল ফেচবুকত নাগৰিকত্ব সংশোধনী বিলৰ বিৰুদ্ধে কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক অনুৰোধ কৰি এটা লিখা পোষ্টৰ বাবে এজন লোক কিদৰে ৰঙাঘৰা আলহী হ'বলগীয়া হ'ল সেই বিষয়ে আজি এই ভিডিঅ'টোত আমি আলোচনা কৰিম আপোনালোকে চাই আছে আছামিজ ইনফৰটেইনমেণ্ট ইউটিউব চেনেল আহক আগবাঢ়ো বন্ধুসকল সাম্প্ৰদায়িক মন্তব্যৰে আইন শৃংখলা জড়িত পৰিস্থিতিৰ প্ৰতি ভাবুকি আনিব পৰা তথাকথিত বিধায়ক খিলাদিত্যক এজাহাৰ দিয়াৰ পিছতো গ্ৰেপ্তাৰ কৰিব নোৱাৰা অসম আৰক্ষীয়ে কিন্তু ফেচবুকত এটা সামান্য পোষ্ট কৰি দিয়াৰ অপৰাধতে এজন যুৱকক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে বন্ধুসকল প্ৰণৱ বৰা নামৰ এজন যুৱকে ফেচবুকৰ সোণোৱালী অসম নামৰ এটা ফেচবুক পেজত এটা পোষ্ট লিখিছিল আৰু তেখেতে পোষ্টটোত কৈছিল মোৰ ক'বলগীয়া অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাক কৈছোঁ আপুনি জাতীয় সংগঠনত আছিল আৰু আপুনি অসমীয়া জাতিৰ বাবে কংগ্ৰেছ চৰকাৰৰ দিনত চিঞৰি চিঞৰি আহিছিল আৰু কৈছিল অসমীয়া জাতি সুৰক্ষিত নাই বুলি সেইবাবে আপোনাক আমি অসমীয়াই ভোট দি জিকালোঁ আপুনি যে ওলোটা খৰ মাৰিব বুলি ভাবাই নাছিলোঁ এতিয়াও কৈছোঁ দাদা আপুনি যদি বাংলাদেশীক খেদিব পাৰিম বুলি ভাবিছে তেতিয়াহ'লে 2016 চনৰ নাগৰিকত্ব সংশোধনী বিধেয়কখন বাতিল কৰক আৰু আপুনি হাৰিলেও কিন্তু অসমীয়াৰ অন্তৰত আপুনি সদায় ভূপেন হাজৰিকাতকৈও অধিক ওপৰত থাকিব আৰু যদি আপুনি গাদীৰ লোভৰ বাবে সংশোধনী বিধেয়কখন বাতিল নকৰে তেন্তে আপুনি অসমীয়াৰ মনত দেশদ্ৰোহী হিচাপে থাকিব জাতি মাটি ভেটিৰ বাবে ফাঁচী কাঠত ওলমি জীৱন দিলে আপুনি কি নিজৰ গাদীখন এৰিব নোৱাৰে আপোনাৰ ভৰিত ধৰিছোঁ দাদা এবাৰ আপুনি মুখ্যমন্ত্ৰীৰ ৰূপত নাই বুলি জাতীয় সংগঠনত আছোঁ বুলি ভাবক যদি আপুনি এতিয়াও কঠোৰ মন তেতিয়াহে মই এজন আপোনাৰ পুত্ৰ হৈ কৈছোঁ যে আত্মহত্যা কৰিম নহ'লে উগ্ৰপন্থীত যোগ দিম তেতিয়া নৰসিংহৰ ৰূপ ল'ম আৰু অসমত নোহোৱা নোপজৰা ঘটনা ঘটিব মোৰো জীয়াই থাকিব মন আছে আৰু মই আপোনাৰ ভৰিত ধৰি ক'লোঁ এজন অসমীয়াই আপোনাৰ পুত্ৰ বুলি এই কথাষাৰ ক'লোঁ মই কোনো দল সংগঠনৰ নহয় এজন মানুহ হিচাপে ক'লোঁ আমি নেক্সট যাতে আপুনি জয় হোৱাটো বিচাৰোঁ তেলৰ দাম 100 কৰক তাত কোনো কথা নাই কিন্তু জাতিটো বচাই ৰাখক আশা ৰাখিলোঁ এইদৰে ফেচবুকত 17 নৱেম্বৰত এটা পোষ্ট কৰিছিল প্ৰণৱ বৰা নামৰ এই যুৱকজনে সেই অপৰাধতে যুৱকজনক বুধবাৰে গ্ৰেপ্তাৰ কৰিলে আৰক্ষীয়ে পোষ্টটোত যুৱকজনে উল্লেখ কৰিছিল কংগ্ৰেছৰ দিনত আপুনি জাতি সুৰক্ষিত নহয় বুলি চিঞৰিছিল ভোট দি জিকালোঁ এতিয়া আপুনি ওলোটা খৰ মাৰিম বুলি ভাবা নাছিলোঁ দাদা আপুনি যদি বাংলাদেশীক খেদিব পাৰিম বুলি ভাবিছে তেতিয়াহে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰক এইদৰে মনৰ কথা লিখিছিল যুৱকজনে মুখ্যমন্ত্ৰীক উদ্দেশ্য কৰি লিখা যুৱকজনে মুখ্যমন্ত্ৰীক ভৰিত ধৰিছিল বুলিও আহ্বান জনাইছিল আৰু লগতে জাতিটোক ৰক্ষা কৰিবলৈ ক্ষমা ভিক্ষা মাগিছিল ইয়াৰ উপৰি নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হ'লে তেওঁ আত্মহত্যা নতুবা উগ্ৰপন্থী সংগঠনত যোগদান কৰিব বুলিও কৈছিল ইফালে যুৱকজনৰ এই পোষ্টটোক কেন্দ্ৰ কৰি যোৰহাট আৰক্ষীয়ে তেখেতক আটক কৰাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে যি সময়ত 20 দিন উকলি যোৱাৰ পাছতো অসম আৰক্ষীয়ে ঢলাকাণ্ডৰ দুৰ্বৃত্তক গ্ৰেপ্তাৰ কৰিব পৰা নাই বা আইন শৃংখলা জড়িত পৰিস্থিতি অৱনতি ঘটাব পৰা বিধায়ক খিলাদিত্যৰ কাষ চাপিব পৰা নাই তেনে সময়ত সাধাৰণ এটা ফেচবুকত পোষ্ট কৰা যুৱকক আটক কৰি জেললৈ প্ৰেৰণ কৰা কাৰ্যক সহজভাৱে ল'ব পৰা নাই ৰাইজে এটা সামান্য ঘটনা বুলি ভাবিলেও এই ঘটনাই সৰ্বানন্দ সোণোৱালৰ দিনত চলা ফেচিবাদী কাৰ্যকলাপ আৰু দমন নীতিৰ প্ৰমাণ দিলে বুলি ৰাইজে মন্তব্য কৰিছে বন্ধুসকল আপোনালোকে কি ভাবে আমাক তলত কমেণ্ট কৰি জনাওক ভিডিঅ'টো ভাল পালে লাইক আৰু শ্বেয়াৰ কৰিব নাপাৰিব লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাৰিব ধন্যবাদ